আপোনালোকে নিশ্চয় থাম্বনেল আৰু টাইটেল দেখা পাই গমে পাইছে আজি মই দেখুৱাম আপোনালোকক পলাশবাৰী ৰাস বাট এতিয়া কথাটো হৈছে যে মই এতিয়া এই জালুকবাৰীত সোনকালে আহিবলৈ ৰখি আছোঁ মোৰ ফ্ৰেণ্ডছবিলাকৰ বাবে মই আপোনালোকক প্ৰথম জালুকবাৰী দেখাওঁ তাৰপিছত দেখুৱাম পলাশবাৰী ৰাস গতিকে ভিডিঅ'টো ষ্টাৰ্ট কৰক চ' এয়া হৈছে জালুকবাৰী এইখন হৈছে জালুকবাৰী ব্ৰিজ তাৰপিছত তাত সেইখন হৈছে গুৱাহাটী ইউনিভাৰ্চিটি এতিয়া মই গৈছোঁ ব্ৰিজৰ ওপৰত মই মোৰ ফ্ৰেণ্ড কেইজনৰ বাবে ৰখি আছোঁ সিহঁত আহি আছে লখৰাৰ পৰা চ' তাৰ পৰা আমি যাম একদম পলাশবাৰী য'ত আপোনালোকক আমি ৰাস দেখুৱাম এয়া হৈছে ব্ৰিজ এইফালে আপোনাৰ সেইটো চাইডে আপোনাৰ চাংচাৰি যায় আৰু এই পিনে আপোনালোকে গড়চুক বশিষ্ঠ চাৰিআলি যাব পাৰে আৰু সেইটো চাইডে গ'লে আপোনালোকে গুৱাহাটী পল্টন বজাৰ এইবিলাক পাব এইটো হৈছে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ সমাধিক্ষেত্ৰ যদি আপোনালোকে আহে কেতিয়াবা চাব নিশ্চয় বহুত ভাল ঠাই বাট ৰাতি সোনকালে বন্ধ হৈ যায় গতিকে অকণমান জল্দি আহিব যদি আপোনালোকে গধূলি টাইমত আহে গতিকে এতিয়া চিধা আমি ৰাসত লগ পাম ভিডিঅ'টো চাই থাকক এয়া হৈছে আপোনালোকৰ গেট এয়া চাওক মানুহ বহুত হৈছে ইয়াতে গেটখন বহুত ধুনীয়াকৈ গুহা টাইপত সজাই থোৱা আছে এতিয়া আমি ইয়াৰ ভিতৰত যাম ইয়াৰ ভিতৰত গৈ আপোনালোকক দেখুৱাম চ' আমি আহি পালোঁ এতিয়া ইয়াতে ৰাসত এয়া চাওক এইটো হৈছে মেইন গেট ধুনীয়াকৈ গেট সজাই থোৱা আছে এতিয়া আমি গেটৰ ভিতৰত যাম আৰু এইবিলাক চাওক কিমান মানুহ আছে গতিকে আমি এতিয়া গেটৰ পৰা ভিতৰত যাম তাৰপিছত কি আছে গতিকে চাই থাকক এয়া মেইন মন্দিৰৰ দৃশ্য ইয়াত মেইন মন্দিৰত কি ধুনীয়াকৈ সজাইছে এয়া ইয়াতে শ্ৰীকৃষ্ণ আছে কি ধুনীয়াকৈ এটা সজাইছে আপোনালোকে চাওক বাচ্চাবিলাকৰ খেলিবৰ কাৰণে ইয়াতে ধুনীয়া ধুনীয়া বস্তু আছে এইবিলাক চাওক ডেকা ল'ৰা সেইবিলাক কিছুমান ধুনীয়াকৈ ইয়াতে সজাই থোৱা আছে ল'ৰা ছোৱালী ইয়াতে মানুহৰ ভিৰ চাওক কিমান মানুহ আছে যদি আপোনালোকে ইয়াতে আহিব পাৰে আপোনালোকে নিশ্চয় আহিব আহি আপোনালোকে বিৰাট ভাল পাব ভিডিঅ'টো চাই থাকে চ' এতিয়া হ'ল আমাৰ ইয়াতে ৰাস চোৱা যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে নিশ্চয় ছাবস্ক্ৰাইব কৰিব চেনেলটো এণ্ড ভিডিঅ'টো শ্বেয়াৰ কৰিব মোৰ লগত আছে মোৰ বন্ধু হেল্ল' চ' এতিয়া হ'ল আমাৰ ৰাস চোৱা আমি ইয়াৰ পৰা যাম চ' এয়াই আছিলে পলাশবাৰী ৰাসখন বহুত ভাল হয় যদি আপোনালোকে সময় নিশ্চয় আহিব ইয়াতে যদি ওচৰে পাজৰে থাকে গতিকে আজিলৈ ইমানে গুড নাইট